তো নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ। তো বন্ধুসকল, আজি ব্লগটো এটা বিৰাট ইণ্টাৰেষ্টিং হয়। তো ফাৰ্ষ্টত ভিডিঅ'টো আগনবঢ়াৰ আগতে সকলোকে এটা সৰু ৰিকুৱেষ্ট কৰোঁ, আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ঘণ্টাটো প্ৰেছ কৰিব, যাতে মই যিসমূহ ভিডিঅ' দিওঁ যাতে চবতকৈ সোনকালে আপোনালোকে পাই যায়। তো লেটছ গ' আজি ব্লগটো আৰম্ভ হ'ব। তো বন্ধুসকল, কমলাবাৰীৰ ঘাটলৈ বেছি দূৰ নহয় আৰু আমাৰ ঘৰৰ পৰা কমলাবাৰীৰ ঘাটলৈ যোৱা মানে ৰাস্তা কেইটা আছে। আৰু মই এতিয়া আহিছোঁ আমাৰ ঘৰৰ মানে আগ চাইড হৈ পিনে একেবাৰে মানে যোনটো মানে শ্বৰ্টকাট হয়, আৰু সেই শ্বৰ্টকাট হৈ পিনে এতিয়া মানে কমলাবাৰীৰ ঘাটলৈ আহি আছোঁ। আজি মই দেখুৱাইছোঁ কমলাবাৰীৰ ঘাটৰ ব্ৰহ্মপুত্ৰ পাৰৰ কিছুমান প্ৰাকৃতিক সৌন্দৰ্য, আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থকা। ৰাস্তাদি অলপ বিৰাট জংঘল হয়, সেইটো হৈছে মই অহা ৰাস্তাদি, আৰু এইখন হৈছে এখন নদী হয়। বৰ্তমান এতিয়া পানী শুকাই গৈছে, তো বৰ্তমান এতিয়া পানী নাই, আৰু যেতিয়া পানী থাকে সেইফালে বহুত পানী হৈ যায়। আৰু এই হাবিখোপা দেখিছে, ইয়াৰ ওপৰত মানে গোটেই পানী হৈ যায় মানে যেতিয়া পানী হয়। তো এইফালে মই আহিছিলোঁ এতিয়া, আৰু গৈ থাকোঁ আৰু। তো বন্ধুসকল, আমি আহি পালোহি কমলাবাৰী ঘাটৰ ওচৰত, আৰু এয়া হৈছে ব্ৰহ্মপুত্ৰ পাৰ। গতিকে আমি এতিয়া পকা ৰাস্তা দি নাযাওঁ, একচুৱেলি এতিয়া দেখিছে কমলাবাৰী ঘাট, আমি এতিয়া যাম ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে। আৰু বন্ধুসকলে এয়া হৈছে আমাৰ কমলাবাৰী ফেৰীঘাটৰ আবেলি টাইমৰ যিটো এটা সৌন্দৰ্য সঁচাই বিৰাট ভাল লগা। আৰু বন্ধুসকলে মানে ডিচেম্বৰ মাহত বহুত দূৰৰ পৰা মানে পিকনিক খাবলৈ আহে কমলাবাৰী ঘাটলৈ, কিন্তু এই বছৰত মানে এটা পিকনিক খোৱা পাৰ্টি নাই। কিন্তু বৰ্তমান এতিয়া কৰোণা সময় চলি আছে বাবে পিকনিক খোৱা পাৰ্টি এটাও নাই মানে। আৰু বন্ধুসকল, ঘাটটো এতিয়া বৰ্তমান এইখিনি নাই, আৰু যেতিয়া মানে ঘাটটো ইয়াত আছিলে এনেকৈ মানে গাড়ী থ'বৰ কাৰণে এনেকুৱা প্লেটফৰ্ম বনোৱা হৈছিলে। আৰু যি কি নহওক বাৰু, ঘাটটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু। তো বন্ধুসকল, আহি পিনি কমলাবাৰী ঘাটৰ ওচৰত পাইছোঁহি, মানে লগৰ এটা হোটেল এখন ল'লোঁ, আৰু এইখন দেখিছে নহয়, তো আহিলে ইয়াত সোমাবহি। ইয়াত মানে চব পোৱা যায়, চাউল আৰু মাছ মাংস। তো ভাবিলোঁ লগৰটোৰ ওচৰত বহি, সি এতিয়া বৰ্তমান নাই বাৰু, এফালে গৈছে মানুহজন আছিলে। তো আহি পালোহি, আৰু ভাবিলোঁ অকণমান তাই ইমান দূৰ আহিলোঁ যেতিয়া বহি মেলি জিৰণিকে লওঁ। তো বন্ধুসকল, ভিডিঅ'টো বেছি দীঘল নকৰিম চাগে, আৰু অকণমান আৰু মই ঘাটলৈ অহা কাৰণটো কামটো হ'ল, আৰু দেউতা মোৰ ওপৰত, আৰু বৰ্তমান পোৱাগৈ নাই। ঘাটেই এটা আগে দেখিছে আলহীবোৰ কমলাবাৰী ঘাটটো দৃশ্যটো দেখুৱাম। ৰেষ্টুৰেণ্টৰ মই এটা কুকিং হয়, আপোনালোকে ইয়াত আহিব পাৰে, ধুনীয়াকৈ খাব পাৰে। বিৰিয়ানী পাব, একদম ধুনীয়া হায়দৰাবাদ বিৰিয়ানী, তাৰপিছত আপোনাৰ চাওমিন পাব, ৰোল পাব, স্প্ৰিং ৰোল এটা পাব, বাবা ৰোল, তাৰপিছত আপোনাৰ ফ্ৰাইড ৰাইচ পাব। আমাৰ মাজুলীত ভালকৈ একদম কোৱালিটি। মই কেৰেলাত কৰি আহিছিলোঁ কুকিং, মই কেৰেলাত কমপ্লিট কৰিছিলোঁ। এতিয়া লকডাউনৰ কাৰণে অহাৰ কাৰণে ইয়াত মই সৰুকৈ সাধাৰণকৈ একদম জেনেৰেলি এখন সৰুকৈ এখন ফাষ্টফুড নিচিনা ৰেষ্টুৰেণ্ট খুলি আছে। আচলতে আমাৰ ইয়াত মানে কি, ইয়াত মানে কমলাবাৰী ঘাটটো মানে স্থায়ীভাৱে নহয় যে, সেইটো মানে আগতে বনোৱা হৈছিলে এইফালে, কিন্তু তাত ভাঙি পিনি আকৌ ইয়ালৈ নতুনকৈ অনা হৈছে মানে। আকৌ এটা কথা মানে, কমলাবাৰী ঘাট মানে এটা জেগাত নাথাকে, মানে স্থায়ীভাৱে কেতিয়াও নাথাকে মানে। পানী যেতিয়া মানে কমি যায় আকৌ বেলেগ এটা জেগালৈ যায়, যেতিয়া বাঢ়ি যায় আকৌ বেলেগ এটা জেগালৈ যায়, তেনেকুৱা টাইপৰ মানে। আমি মানে সাধাৰণতে এতিয়া আমি ডিচি পৰা পাৰ্মিট লৈ পিনি অকণ সাধাৰণতে ডিচি পৰা লৈ পিনি খৰিডোখৰতে আপোনালোকৰ আগতে গৈ পিনি আমি এটা প্ৰজেক্ট এটা ল'ম।
আমাৰ গ্ৰুপতো 4জনমান আছে। মানে তেতিয়া মানে একেবাৰে স্থায়ীভাৱে বহুৱাই ল'ব। স্থায়ীভাৱে ল'ম গ্ৰুপৰ মানে আপুনি ডিষ্ট্ৰিক্টৰ পাৰ্মিশ্যন লৈ পিনি স্থায়ীভাৱে এডোখৰ বিক্ৰী ৰেষ্টুৰেণ্ট মানে এই কমলাবাৰী ঘাটত আৰু এইটো প্লেটফৰ্মৰ ছাইডতে আপোনাৰ ৰেষ্টুৰেণ্টখন আৰু একদম ধুনীয়া খচা সোৱাদ একদম প্ৰপাৰ একদম হেৰিকৈ পাব। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কেতিয়া? আপোনাৰ নামটো কি আছিল? প্ৰণৱ দাসৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই, আৰু যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।